সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাৰ্বত্য জিলা কাৰ্বি আংলঙতো সাজু ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সমাৰোহ। ঔগৰি পৰিষদীয় প্ৰৱেশ গেটত কেলেংকাৰীৰ অভিযোগ, বাহনসমূহৰ পৰা ১০ টকা ঠাইত ৩০০ টকা কৰ আদায় লোৱা হয় প্ৰতিদিনে। দেহৰী চিংনা গাঁৱৰ পৰা ৰংবং ঘাটলৈ গড়কাকানি পথৰ অৱৰ্ণনীয় অৱস্থাত দিনে নিশাই শিলগুটি বালি কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম হাহাকাৰ কয়া লোক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। সমগ্ৰ দেশবাসীয়ে অহাকালি ১৫ আগষ্টত ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণ কৰিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই পাৰ্বত্য জিলা কাৰ্বি আংলঙবাসীও। বিগত বছৰবোৰৰ দৰে এইবাৰ জিলাখনৰ সদৰ চহৰ ডিফুতো ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰশাসন তৰফৰ পৰা প্ৰস্তুতি পূৰ্ণ কৰি তোলা হৈছে। বহু কেইবাবছৰৰ মূৰত এইবাৰ কাৰ্বি আংলং জিলাবাসীয়ে স্বতঃস্ফূৰ্তভাৱে স্বাধীনতা দিৱস সমাৰোহ উদযাপনৰ বাবে প্ৰস্তুতি লোৱা পৰিলক্ষিত হৈছে। ক'ব পাৰি এইবাৰ বহুদিনৰ মূৰত এক ব্যতিক্ৰমী দেখা গৈছে জিলাবাসী। এইবাৰ চহৰখনৰ বহু লোকে ব্যক্তিগতভাৱে জাতীয় পতাকা ক্ৰয় কৰাৰ ভিৰ দেখা গৈছে। সৰু বৰ জাতীয় পতাকা ক্ৰয় কৰিছে একাংশ ব্যক্তিয়ে। কোনোৱে সৰু সৰু আকাৰৰ পতাকা ক্ৰয় কৰিছে নিজৰ ব্যক্তিগত বাহনত লগাবলৈ। কোনোৱে কিছু ডাঙৰ পতাকা কিনিছে ব্যক্তিগতভাৱে ঘৰৰ চৌহদত উৰাব জাতীয় পতাকা। হিমালয় শিখৰ বিজয়ী খৰচিং টেৰাঙে ক্ৰয় কৰিছে জাতীয় পতাকা। একোটা জাতীয় পতাকাৰ মূল্য ক্ৰমে ১০, ২০, ৩০ আৰু ৫০ টকা। কাইলৈ কেনেকৈ উদযাপন কৰিব ইণ্ডিপেণ্ডেণ্ট ডে? আপোনাৰ যেনেকৈ আমাৰ প্ৰত্যেকটো বছৰ যেনেকৈ আমাৰ দেশ পৰা ৰাইজে মানি আছে আমি তেনেকৈ মানিম। আৰু এনে আমি বন্ধক কিবা খবৰ পাইছোঁ, কিন্তু এনেকুৱা দিনত মানে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে সকলোৱে নিজৰ নিজৰ যোনটো নিয়ম বা আগৰ পৰা যোনটো আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে আমি চেলিব্ৰেশ্যন কৰি আছে, অলপ নহ'লেও মানে এটলিষ্ট নিজৰ নেশ্যনেল আমাৰ দেশৰ বা আমাৰ এই ফ্লেগৰ অলপ মানে মান সন্মানটো দিলে অলপ ভাল আছিলে। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলা ১ নং দুৱাৰামলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঔগৰি প্ৰৱেশ গেট কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ কৰ বিভাগৰ নিৰ্দেশ মতে প্ৰতিখন বাহনৰ পৰা ১০ টকা কৰ সংগ্ৰহ কৰিব লাগে। যদিও পৰিষদৰ এই নিৰ্দেশ পত্ৰ বৃদ্ধাংকষ্ট দেখুৱাই প্ৰৱেশ গেটৰ পৰা ৰক্ষকে প্ৰতিদিনে প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰে ১০ টকা ঠাইত ৩০০ টকা সংগ্ৰহ কৰা অভিযোগ উত্থাপিত হৈছে। প্ৰৱেশ গেট মানে ৰাজনৈতিক স্বত্বচায়ত পালিত একাংশ মাত বৰ দাদাগিৰি। তাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰৱেশ গেট বুলিলে আৰু কি লাগিছে, যাৰ ওচৰত আছে প্ৰৱেশ গেটৰ মালিকাধীন স্বত্ব। জানিব পৰা মতে তেওঁলোকে গেট ৰক্ষকসকলক নিৰ্দেশ দিয়ে এইদৰে অবৈধ কৰ সংগ্ৰহ কাৰ্যৰ। বাছকে ধৰি সৰু সুৰা ব্যক্তিগত বাহনৰ কথা ইয়াত উল্লেখ নকৰিলে বা দিনে নিশাই বালি শিলগুটি কঢ়িওৱা ট্ৰাকে অহৰহ অহা যোৱা কৰে। হাতে বাছে মিলি মাহেকত কিমান টকা কৰ সংগ্ৰহ হয় বাহনসমূহৰ পৰা সেয়া আপোনালোকে অনুমান কৰক। লক্ষণীয়ভাৱে এইদৰে কৰ সংগ্ৰহ কাৰ্য হেনো বিগত ৩-৪ বছৰ ধৰি চলি আহিছে। উল্লেখযোগ্য যে এই সন্দৰ্ভত চলিত বৰ্ষৰ ২০ জুলাইত বৈঠালাংছ থানাত একাংশ ৰাইজে মিলি এক অভিযোগ দাখিল কৰা হৈছিল, যদিও আজি পৰ্যন্ত কোনো উপযুক্ত পদক্ষেপ লোৱা দেখা নগ'ল বৈঠালাংছ আৰক্ষীৰ তৰফৰ পৰা। পৰিৱৰ্তে দেখা গ'ল আৰক্ষীৰ নীৰৱ ভূমিকা, সাহিত্য পৰিষদৰ নীৰৱ ভূমিকা। এতিয়া মেকুৰী ডিঙিত টিলিঙা আৰিব কোনে? কচুমতে হেৰি ১০ টকাই তাত ল'ব হেৰি অৰ্ডাৰ দিছে আৰু ইয়াতে ৩০০ বোলে। কেনেকুৱা কোনে কৈছে, কোনে অৰ্ডাৰ দিছে? এইটো গেটৰ অনাৰজনে কৈছে ৩০০ টকাকৈ ল'বৰ কাৰণে। গেটৰ সেই অনাৰটো কোনে? চিমানছে ক'ত পৰা? ঘৰটো ডংকা বুলি জানো। কেতিয়াৰ পৰা এইটো ৩০০ চলি আছে? এই ৩০০ আপোনাৰ ৩-৪ বছৰ আগৰ পৰা চলি আছে। ৩ বছৰ 4 বছৰ। আমি ইয়াতে বহুবাৰ আমি ইয়াতে তেওঁলোকৰ লগত কথা পতা আমি যত্ন কৰিছিলোঁ যে আমাৰ কাউন্সিল গেটত এখন ট্ৰাকত এখন ডাম্পাৰত আমি ৩০০ টকাকৈ পাৰ ট্ৰিপ দিব লগা হৈছে। সেই ধৰি লওক যদিহে আমি এটা দিনত 3 ট্ৰিপ বা 5 ট্ৰিপ লগাই দিলে আমি 1500 ৰুপিজটো আমি ডেইলি দি যাব লাগে। তো এইটো এটা বহুত ডাঙৰ এটা আমাৰ এফেক্টেবল হৈছে, কাৰণ এইটো ব্যৱসায়টো ইয়াতে যদি পইচাটো বাঢ়ি যায় আমাৰ কাৰণে খুবেই অসুবিধা হৈছে। আমি ইয়াতে গম পোৱাৰ মতে ইয়াৰ আগতে
যিটো নেকি আমি RTI কৰি পেলাই আমি যিখন নেকি চাৰ্ট কাউন্সিলৰ পৰা লৈছিলোঁ তাৰ প্ৰাইচ ট্ৰেকিংটো যিটো আছিলে সেইটো মতে অনলি 10 rupees আছিলে কিন্তু আমি 300 rupees বৰ্তমানলৈ আমি পাৰ গাড়ীত আমি উৰি আছোঁ আৰু সেইটো লৈ পেলাই আমাৰ ধৰক আমাৰ ব্যৱসায়ত বিভিন্ন দিশৰ ফালৰ পৰা আমি লষ্টৰ সন্মুখীন হৈছোঁ আমি সকলো যিখিনি ছাপ্লায়াৰ আছোঁ ইয়াতে আমি 300 টকাকৈ দিয়াৰ কাৰণ বাবদ পাৰ ট্ৰিপত দিব লগা হোৱাৰ বাবে আমাৰ ব্যৱসায়ত সাংঘাতিক ধৰণৰ হামফাৰ পৰিছে আমৰিৰ পৰা বিৰাটনে ৰিপৰ্ট কাকেউছ কাৰ্বি পৰিষদৰ দুৱাৰবকৰি সমষ্টিৰ অন্তৰ্গত দেশৰে চিংনা গাঁৱৰ পৰা ৰংবং ঘাটলৈ যাতায়াতৰ বাবে অৱৰ্ণনীয় অৱস্থা কৰকাটানি পথৰ ইফালে শিলগুটি পালিকৈ হোৱা ট্ৰাকৰ দৌৰাত্ম আনফালে বাৰিষাৰ নেৰানেপেৰা বৰষুণৰ বাবে বোকাময় পথ সৰু সুৰা বাহনেৰে যাতায়াত দূৰৰে কথা খোজকাঢ়ি যাবলৈ বিপদজনক খোজে প্ৰতি পিছলি পৰাৰ আশংকা বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক দেখুৱাই পথ মেৰামতিৰ নামত কালভাৰ্ট পেলালে নিৰ্বাচনৰ গৰম বতাহ চৌদিশে বলিল নিৰ্দিষ্ট দিনত নিৰ্বাচন অনুষ্ঠিত হ'ল দিছপুৰ চৰকাৰ গঠন হ'ল কিন্তু খালু বালু খোলাকটিৰ তাল হ'ল দুৱাৰবকৰি দেশৰে চিংনাৰ গাঁও তথা ৰংবং ঘাটৰ ৰাইজৰ বাবে আনহাতে ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবে শিল বালিৰ প্ৰয়োজন দোহাই দি দেশৰে নৈৰ পৰা বালি হাবি অঞ্চলৰ পৰা শিলগুটি দিনে নিশাই পথটোৰে ট্ৰাকে ট্ৰাকে কঢ়িয়াই আছে বিগত দিন ধৰি ট্ৰাকবোৰৰ দৌৰাত্ময়ত অঞ্চলটোৰ জীৱনৰেখা সদৃশে পথটিৰ অৱস্থা দিনক দিনে হৈ পৰিছে অতি শোচনীয় জৰুৰীকালীনভাৱে হস্পিটেলৰ পৰা এম্বুলেন্স আহিব নোৱাৰা হৈছে কোভিড পৰিস্থিতিৰ বাবে স্কুল কলেজ নাথাকিলেও কণ কণ ছাত্ৰ ছাত্ৰীয়ে টিউচন আদি যাবলৈও তীব্ৰ অসুবিধা হৈছে ইফালে সকলো জানি বুজিও তথা দেখি শুনিও নীৰৱ ভূমিকা স্থানীয় জনপ্ৰতিনিধি ৰিচাৰ্ড তকবীৰ ৰাজ্যৰ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি যাবতো যাব কলৈ দেশৰে পৰা আমসিংটি ৰিপৰ্ট কাকেউছ সমস্যা সৰ্বাধিক বিৰতিৰ Nanglitum cek lapin bulukapin kasilampon cegang hoy palinga mukhahe hoy ingnig longluma longlilang plutangte birta kimido Altor Bamboo Industries West Karbi Anglong Dongkamukamalong Nanglitum apor panahok hipinpen humrigno Ladak Nanglitum cek pen kasilampon sofa set paling hoton dining chair rocking chair lapin mirata phai hui longponikji lassi humrignon Altor Bamboo Industries West Karbi Anglong Dongkamukam Lanso se kachini jiaphan chingri biarong Dongkamukam mate laber ki pia number long humrignon It's midnight and you're struggling to find a medical store to get a medicine? Now, it's not a thing to be worried about. Alon Medical Store, the first ever medical store opened by Among the Karbi. It's open 24/7 and you would find all kind of medicine over here. And you can also order medicine that are unavailable at the moment. So visit Alon Medical Store opposite Defo Medical College. To know more, contact 936503768. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনক লৈ সমগ্ৰ দেশজুৰি বিৰাজ কৰিছে উৎসাহ উদ্দীপনাৰ কাৰ্বি আংলং জিলা হাওৰা ঘাটতো দেখা গৈছে জনগণৰ মাজত অন্তহীন হেঁপাহ কোভিড সৃষ্টি পৰিৱেশৰ মাজতো নিৰ্দিষ্ট নীতি নিৰ্দেশনা মানি চৌদিশে কৰিছে স্বাধীনতা দিৱসৰ বিবিধ কাৰ্যসূচী এয়া হাওৰাঘাটৰ লাংহীন অঞ্চলৰ দৃশ্য দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি শনিবাৰে কাৰ্বি আংলং জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনস্থ ফুলনি হাঁহ কুকুৰা পাম আৰু প্ৰদৰ্শন গোটৰ উদ্যোগত লাংহীনত ব্যাপক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ফুলনি হাঁহ কুকুৰা পামৰ প্ৰবন্ধক ডক্টৰ লৌনী দত্তৰ তত্ত্বাৱধানত ১৭২টা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় লগতে গছপুলিসমূহৰ সঠিক ৰক্ষণাবেক্ষণ কৰা হয় লাংহীন পাম গাঁওস্থিত ৰাজহুৱা নামঘৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় প্ৰাংগণত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী আজি আমি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ফুলনিস্থিত হাঁহ প্ৰজনন পাম আৰু প্ৰদৰ্শন গোটৰ তৰফৰ পৰা
গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। আমি প্ৰায় 152 জোপা গছপুলি আনিছোঁ আৰু সেইখিনি আমি লালন পালন কৰি কেনেকৈ ডাঙৰ হয় সেই গোটেইখিনি দায়িত্ব আমি গোটেইখিনি সমাজকৰ্মীসকলো আহি পাইছেহি। তেখেতসকলৰ লগত সমানে আমি আগমিলাই যাম আৰু অদূৰ ভৱিষ্যতে যাতে এই গছপুলিখিনি ডাঙৰ হৈ আমাক ছাঁ দিয়ে সেইখিনিকে সংগতি ৰাখি আজি আমি প্ৰকৃতৰংকক স্বাধীনতা দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছোঁ আৰু কাইলৈ আমাৰ পতাকা উত্তোলন হ'ব আৰু আমি আগৰ বছৰো তেনেকৈ হাতত লৈছিলোঁ। তেনেকৈ আমি কৰি যাম বুলি আগলৈ আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলা সামৰণত উদীয়মান তথা সুকণ্ঠী গায়িকা কাৰিক ক্ৰপীৰ 20 সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন। অকালতে প্ৰাণ হেৰুওৱা শিল্পীগৰাকীলৈ বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। 2001 চনৰ 14 আগষ্ট এটা সহস্ৰ বিপ্লৱী সংগঠনৰ আহ্বানত সমগ্ৰ কাৰ্বি আংলং জিলা বন্ধ আছিল। জিলা বন্ধৰ পৰিপ্ৰেক্ষিতত জৰুৰী কাম এটাৰ বাবে ডিফুলৈ বুলি ওলাই আহিছিল ব্যক্তিগত বাহনত। গায়িকা কাৰিকৰ অগাধ বিশ্বাস আছিল তেওঁৰ দৰে শিল্পীক সহস্ৰ বিপ্লৱী নেতাই একো অনিষ্ট নকৰিব। কিন্তু তেওঁৰ এই বিশ্বাস চিহ্নবিহীন নকৰি সামৰণৰ থাৰ্বে কেডক সমীপৰ হাবি অঞ্চলৰ পৰা সহস্ৰ সংগঠনৰ সদস্যই কেইবাজাই গুলী কৰি থকা সৰকা কৰিলে নিৰ্দোষী শিল্পী কাৰিক ক্ৰপীৰ সুকোমল দেহা। মৃত্যুৰ কোলাত ঢলি পৰিল কাৰিক। আজি 20 সংখ্যক এই মৃত্যু বাৰ্ষিকী উদযাপন অনুষ্ঠানত বিধায়ক ৰূপ সিং তেৰণ, অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰী প্ৰমুখ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এই জেগাখিনিত 2001 চনত এম্বুছ হৈছিলে আৰু তেতিয়া UPDSৰ হাতত কাৰিক ক্ৰপী নামৰ 24 বছৰীয়া যুৱতীগৰাকী ইয়াত নিহত হৈছিলে। কাৰিক ক্ৰপী গায়িকা আছিলে, কাৰ্বি গায়িকা আছিলে, এক্ট্ৰেছ আছিলে। চ' আজি তেওঁৰ এই মৃত্যু তিথিত আমি আহিলোঁ, তেওঁৰ পৰিয়াল মানুহ আহিছে, ত' তেওঁ শ্ৰদ্ধা নিবেদন কৰিলোঁ। লাসি মিলিংজির কারিক ক্রপি খেলং রিয়া ফারমান আজইনে রালি প্রাণ দামনাং জিলো 2001 আনিkan রালি উপায় কে রাংনো পেনাদাক dimaklong masih pangkai keke hilik ora song atumpen apran damnang jilo সামৰণত পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইমত ইমানতে সামৰিছোঁ। ধন্যবাদ।